নমস্কাৰ বন্ধুসকল, মই নজৰুল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আহক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যদি আপোনালোকৰ ফেচবুক পাছপৰ্টটো পাহৰি গৈছে, তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব গোটেইখিনি ডিটেইলছ জানিবৰ বাবে। তো আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো আপোনালোকে যিহেতু আপোনালোকৰ ফেচবুক পাছপৰ্টটো পাহৰি গৈছে বা মনত নাই, তাৰ বাবে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ ফেচবুক এপটো অ'পেন কৰি ল'ব। অ'পেন কৰি লৈ আপোনালোকে মেনু অপশ্যন অৰ্থাৎ এই তিনিডাল আঁচ থকা ইয়াতে ক্লিক কৰি দি আপোনালোকে মেনুলৈ আহি তলৰ পিনে আহিব। তলৰ পিনে আহিলে ইয়াত দেখা পাব লগ আউট বোলা অপশ্যনটোত, ইয়াতে আপোনালোকে ক্লিক কৰি আপোনাৰ একাউণ্টটো লগ আউট কৰি ল'ব। লগ আউট কৰি লৈ আপুনি ইয়াৰ পৰা আপোনাৰ একাউণ্টটো এই মোবাইলৰ পৰা ৰিমুভ মাৰি দিব। ৰিমুভ মাৰাৰ পিছত আপোনালোকে যিহেতু আপোনালোকৰ পাছপৰ্টটো মনত নাই বা পাহৰি গৈছে, তাৰ বাবে আপোনালোকে ইয়াতে ফৰগট পাছপৰ্ট বোলা অপশ্যনটো আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক সুধিব এটা ওৱান টাইম পাছপৰ্ট আহিব OTP, সেইটো আপুনি ইমেইলৰ জৰিয়তে বিচাৰে নে আপুনি মেছেজৰ জৰিয়তে। মই যিহেতু মেছেজৰ জৰিয়তে বিচাৰিম, সেয়েহে মই ইয়াতে কনফাৰ্ম মেছেজত মাৰি দিলোঁ। তাৰপিছত ইয়াতে কণ্টিনিউ ক্লিক কৰি দিলোঁ। কণ্টিনিউ ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক সুধিব আপুনি কি মোৰ একাউণ্টটো লগ ইন কৰিব বিচাৰে নে লগ আউট হৈ থাকিব বিচাৰে। তো মই ইয়াতে লগ ইন হৈ থাকিব বিচাৰোঁ, সেইবাবে মই কণ্টিনিউ মাৰি দিলোঁ। ইয়াৰ পিছত ইয়াতে মই মোৰ মতে নিজৰ পাছপৰ্টটো ৰাখি ল'লোঁ। আপোনালোকে আপোনালোকৰ মতে পাছপৰ্টটো ৰাখি ল'ব আৰু তো পাছপৰ্টটো ৰাখি লোৱা হোৱাৰ পিছত আপোনালোকে কণ্টিনিউ মাৰি দিব। কণ্টিনিউ মাৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ একাউণ্টটো নতুন পাছপৰ্ট ক্ৰিয়েট হৈ গৈছে। তো বন্ধুসকল, এনেকৈ আপোনালোকে আপোনালোকৰ পাছপৰ্টটো নতুনকৈ ৰাখিব পাৰিব। আশা কৰিছোঁ বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিয়ক। তো বন্ধুসকল, আজিলৈকে ইমানেই। ধন্যবাদ।